assamese family blogলৈ আপোনালোকক স্বাগতম জনাইছো। নমস্কাৰ, মই আজি বাহি ভাত অৰ্থাৎ ৰাতিৰ ৰৈ যোৱা ভাতেৰে বনাবলৈ লৈছোঁ এটা সোৱাদ লগা ৰেচিপি। এতিয়া এখন কেৰাহী গৰম কৰি ল'লোঁ। তাতে অকণমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত নহৰু কেইফুটামান দি দিলোঁ। নহৰুখিনি ৰঙচুৱা হোৱাকৈ ভাজিলোঁ। ইয়াতে হালধি অকণমান দি দিছোঁ। এতিয়া ভাতখিনি মই তেলতে দি দিলোঁ। ধুনীয়াকৈ লৰাম যাতে তেল আৰু হালধিখিনি ভালকৈ লাগি যায়। এনেকৈ 5 মিনিটমান লৰোৱাৰ পিছত জোখমতে নিমখ দি দিলোঁ। আকৌ ধুনীয়াকৈ লৰালোঁ, নিমখখিনি যাতে গোটেই ভাতখিনিতে লাগি যায়। এটা জলকীয়া দিছোঁ, আকৌ লৰাইছোঁ। এনেকৈ 5 মিনিটমান ভাজিম মই। এইখিনি দেখিছেনে? এইখিনি হ'ল কলাখাৰ, কাতিমহীয়া কলাখাৰ। কাতিমহীয়া কলাখাৰৰ চুকেই বেলেগ। মই এইখিনি কাতি মাহতেই বনাইছিলোঁ, থৈ দিছোঁ। ইয়াৰ 2 চামুচমান মই দি দিম ইয়াতে। অসমীয়াত এষাৰ কথা আছে নহয়, খাৰ খোৱা অসমীয়া বুলি। এয়া চাওকচোন কি ধুনীয়া ৰং উঠি আহিলে। এই খাৰণি দিয়া ভাত ভাজিকণ বহু উপকাৰী। পেটৰ গেছ হ'লে, কাহ চৰ্দি আদি লাগি থাকিলে খাৰণ দিয়া ভাত ভাজিকণ খালে বহুত উপশম পোৱা যায়। এই মাছটো খালী কৰি অকণমান তেল দি দিছোঁ। তেলকণ গৰম হোৱাত এটা কণী ইয়াতে ভাঙি দিলোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল। নামমাত্ৰ নিমখ দিলোঁ আৰু অকণমান হালধি দি দিলোঁ। ভালকৈ ভাজিব নালাগে কণীকণ। এতিয়া সম্পূৰ্ণ ভাতখিনিত মিহলি যোৱাকৈ লৰাই দিলোঁ। এনেকৈ 5 মিনিটমান ভাজিম। খাৰণি দিয়া ভাত ভাজি কোনে কোনে খাইছে কমেণ্ট কৰি জনাবচোন। যিসকলে এতিয়াও খোৱা নাই তেখেতসকলে এনেকৈ এবাৰ বনাই খাই চাবচোন। খালি খায়ে থাকিবলৈ মন যায়, ইমান সোৱাদ লগা হয় নহয়। সৰু সৰু ল'ৰা ছোৱালীকতো দিলে কথাই নাই, সিহঁতে না নকৰেই। আৰু ভাতকেইটাও সুন্দৰভাৱে ব্যৱহাৰ হৈ গ'ল। নহ'লে আজিকালি পানী দিয়া পঁইতা ভাতনো কেইজন ল'ৰা ছোৱালীয়ে খায়। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া খাবৰ বাবে কাঢ়ি ল'লোঁ। আজিলৈ আহোঁ তেনেহ'লে। আকৌ আন এটা ভিডিঅ'ত লগ পাম। নমস্কাৰ।